নমস্কাৰ ফ্ৰেণ্ড বন্ধু বান্ধৱীসকলে ভালনে গুড মৰ্নিং তো আজি গৈ আছোঁ ফুলুকাৰবাৰ বজাৰত ফুলুকাৰবাৰ বজাৰত গৈ আপোনালোকক পৰিৱেশ দেখাই আছোঁ তো বলক ভিডিঅ'টো আগুৱাই থাকক তো এয়া আমি লৈছোঁ এয়া দীপম আমি লৈছোঁ তামোল দেখাই আছোঁ আপোনালোকক তামোল লৈছোঁহি তামোলখিনি দেখাই দিওঁ তাৰপিছত তামোল লৈছোঁ আমি বলক গৈ থাকোঁ আৰু এজন যাব মহেন্দ্ৰ বলক তেখেতক উঠাই লওঁ ৰাস্তাতে আৰু গৈ থাকোঁ আগলৈকে তো এতিয়া মহেন্দ্ৰক উঠাই লওঁ এয়া মহেন্দ্ৰ আহি আছে তো আমি তিনিওজনে যাম বজাৰত গৈ দেখাই আছোঁ আমাৰ ফুলকাৰবাৰ বজাৰত শাক চব্জিৰ দাম তামোলৰ দামো দেখাই আছোঁ আপোনালোকক তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হাই কৰি দিয়া ভাইটি হাই তো হে গাইছ আজি ফুলকাৰবাৰ বজাৰ দেখাই আছোঁ আপোনালোকক তো গৈ আছোঁ আমি তিনিজনে বাচন্তি লৈ আমাৰ বেপাৰীহঁত আছে তামোল বেপাৰী তামোল কিনিব আহিছিলে বাগান আমাৰখনো বিক্ৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু দাম দৰ নিমিলিলে কাৰণে বিক্ৰী কৰিব নোৱাৰিলোঁ এইফালে বহি আছে আমাৰ ল'ৰাকেইটা পাবজি খেলি আছে আপোনালোক ভিডিঅ'টো আগবঢ়াই থাকক তোৰতে ল'ব শিখৰ ইফালে আপোনাৰ ৰাস্তাৰ পৰিৱেশ দেখাই আছোঁ এইটো ৰাস্তাৰে আমি গৈ আছোঁ এনেকৈ গৈ আমি পাম ফুলকাৰবাৰ বজাৰ আৰু তাত গৈ লগ কৰি আছোঁ আমি তাত গৈ দেখাই আছোঁ পৰিৱেশ বন্ধু এজন আছে না গৈ আছোঁ ইফালে লৈ আছোঁ চেনি আটা এটা গাঁওপতি বনাই গেলা এনেও যদি মাৰি দিয়া হলো বলাৰ নেটখন পালি হৈ ও পাক দিছে এই দুটাৰ কাম নাই আৰু বলাৰ আৰু আমি আহি পালো এতিয়া বলাৰ মাংস কথা কৰা লবি না পাল্লা ভালে আছে কিছুকে ল লোৱা যদি হেল্ল' কি দাম কত টকা হৈছে জি কিমান লবি কেজি না কিমান লোৱা কেজি কিমান হ'ল অলপ কম দিম দে হাৰাই নাকা দিলি দেখোন হাৰা দিয়াই নাই এক কিশোৰ কোনে চা এটা হাৰাই দিব ৰ খোবাবা ৰ কি আছে কমকে লবি দে আরে রেডি কাটি কি ক রিজাল্ট আছে রিজাল্ট তুমি হারা ভানি দিয়া হারা তো 300 के मिलेगा नहीं है देंगे क्यों नहीं दे बाल ये हारा भाई दिया ना 300 না লাগে 1 কেজি দি চার কানে আর 20 টাকা রেডি হইব মশলা কিনি হইব হ্যাঁ অলপ বেশি দি ভাই দিলি আর ভাই যা ইনা বাল সময় আর কোন হলা হই রাতে নাই আমার রাত নাই আয় পয়সা বনা মাসুর বাজার ওয়াও ব্লগ বানাই আপা দেখা দি একবার আর দেখছো দেখাছো তা কম
নাইজাৰতে 1 কেজি মাংস নাই কেই টাকাত ছিল এটা না দুটা এটা আমি ভাল দিগদারি